Hi guys, namaskar. মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। এয়া দেখিছে এইবিলাক মাছৰ কণী। মাছৰ কণীৰ এটা আজি নতুন ৰেচিপি বনাম। ইয়াৰে পকৰি বনাম। চাই থাকিব ভিডিঅ'টো। ইয়াতে আমি দিম এয়া পিঠাগুড়ি। অকণমান পিঠাগুড়ি দিছো। পিঠাগুড়ি দিলে পকৰিবিলাক ভাল হয়, অলপ টাইট হৈ খাবলৈ ভাল হয়। আৰু এয়া পিয়াজ কাটি থোৱা পিয়াজ দিছো আৰু ইফালে এয়া জলকীয়া দিছো আৰু এয়া এইখিনি থেতেলি লোৱা নহৰু দিছো আৰু এয়া এতিয়া দিছো এইখিনি হালধি আৰু দিছো ইয়াতে সোৱাদ অনুযায়ী নিমখ আৰু অকণমান লাগিব। আৰু এয়া দেখিছে এইখিনি আমি গোটেইখিনি একদম বঢ়িয়াকৈ মিক্স কৰি ললো আৰু এয়া এনেকা হৈছে, একদম পানী চানি এড কৰা নাই, এইটোৰে এনেকৈ অলপ মিলাই দিলো। আৰু এতিয়া আৰু আপোনালোকে এইটো বস্তু এড কৰিব পাৰে, এয়া নৰসিংহৰ পাত আৰু এয়া মান ধনিয়া, এই দুটা মানে পাত দিলে খাই বহুতে টেষ্টি লাগে এইটো পকৰিটো। ভাবিলো এই দুটাকো ইয়াতে সৰু সৰুকৈ কাটি মিক্স কৰি দিওঁ আৰু খাই বহুতে টেষ্টি লাগিব। ইয়া দেখিছে মই মান ধনিয়া সৰু সৰুকৈ কাটি দিলো আৰু ইফালে নৰসিংহৰ পাতখিনি কাটি দিয়া নাই, সৰু সৰুকৈ পাতবিলাক ছিঙি লৈছো। এতিয়া একদম ধুনীয়া এটা ফ্লেভাৰ আহিব, খাই বহুতে টেষ্টি লাগিব। এয়া এইফালে আমি পকৰি ভাজিবলৈ ৰেডি হৈছো আৰু এইফালে আমাৰ পকৰি হৈ আছে, একদম পুৰা গৰম তেলত বঢ়িয়াকৈ ফ্ৰাই হৈ আছে। ফাইনেলি পকৰিখিনি বনাই হৈ গ'ল আৰু একদম খাবলৈ বহুত টেষ্টি হৈছে। একদম খাই যে বহুতে টেষ্ট লাগিব ন।